So hey guys, welcome back to my channel. Myself Hanir. Hey guys, welcome back to my channel. Myself Hanir আৰু আপোনালোকে চাই আছে ৰাজ ব্লগৰ এটা নতুন ভিডিঅ'। তো আজি গৈ আছো তেজপুৰলৈ আৰু তেজপুৰলৈ কি কৰিবলৈ গৈছো তো আপোনালোকে চাগে টাইটেল থাম্বনেল চাই গম পালে। তো এতিয়া আছে এটা ধুনীয়া এটা প্লেছত বহুত গৰম যদি বতাহ এটা ফিল লৈ আছো। তো এতিয়া আমি গৈ আছো তেজপুৰত কেনেকুৱাকৈ ভিডিঅ'টো হয় কেনেকুৱাকৈ হয় সব আপোনালোকে ভিডিঅ'টো চাব আৰু টাইটেল থাম্বনেল চাই চাগে অলপমান আইডিয়া কৰিব পাৰিছে। তো একদম ভিডিঅ'টো শেষলৈকে চাই যাব। তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' গাইজ। ফাইনেলি আহি পালোহি আমি চাইকেলৰ যোনটো শ্ব'ৰুম আৰু চাইকেল কোনখন ল'ম চব দেখাইছোঁ আৰু তো ফাইনেলি আমি পালোহি এতিয়া আৰু চাইকেলৰ শ্ব'ৰুমতে আছোঁ আৰু ধুনীয়াকৈ লৈ আছোঁ গোটেই কোনখন ল'ম দেখাই আছোঁ আপোনালোকক ধুনীয়াকৈ আৰু ইফালে ৰেডি কৰি আছে কোনখন লৈছোঁ আমি ৰেডি কৰি আছে। তো ইফালে গোটেইখিনি চাইকেল আপোনালোকক মই এবাৰ এটা চিনেমেটিক শ্বটত দেখাই দিছোঁ আৰু যাওঁতে এটা অলপ ইউনিক টাইপ লৈছোঁ আমি গাড়ীটো লৈ যাব পাৰিলোঁ হয় কিন্তু আমি চলাই যাম অলপ ফিলটো ল'ব লাগিব ন এতিয়া নতুনকৈ লৈছোঁ চাইকেলখন তো ফিলটো ল'বৰ কাৰণে আমি গাড়ীটো লৈ যাব পাৰোঁ কিন্তু আমি চলাই যাম। তো ধুনীয়াকৈ একদম ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে আৰু গোটেই লোকেশ্যনটো দি দিছোঁ আমি ক'ৰ পৰা লৈছোঁ আৰু ধুনীয়াকৈ বহুত ধুনীয়া ধুনীয়া চাইকেল আছে আৰু এই যে চাইকেলখন দেখিছে চাইকেলখনৰ পেডেলকেইডাল এক্সট্ৰাকৈ কিনিব লাগে তথাপি এইখন চাইকেলৰ দামটো কিমান আপোনালোকে শুনিব ৰ'ব দাদাই কৈ আছে ভালকৈ। ঠিক আছে তো এইটোৰ দাম হৈছে 1,46,000 1,46,000 এইটো তোমাৰ টোটেল তোমাৰ কাৰ্বন ফাইবাৰ বডি হয় প্লাছ তোমাৰ 10 স্পীড কেছেট উইথ পিয়াগ্ৰা 10 স্পীড কেছেট উইথ ফ্ৰণ্ট 2 স্পীড ক্ৰাংকছেট। এইটো তোমাৰ যোনবিলাক অকণমান প্ৰফেচনেলি টাইপ হয় সিহঁতৰ কাৰণে মানে এইটো ডিজাইন কৰা হৈছে প্লাছ ইয়াৰ ফ্ৰেমটো হৈছে ছিংগল ইউনিট ব্ৰুভেণ্টেড য'ত মানে তোমাৰ অকণমান তোমাৰ জইন হয় আৰু এইখন মানে চলোৱা মানে তো আমাৰ চাইকেল লৈ কৰি হৈ গ'ল আৰু ধুনীয়াকৈ আহিলোঁ আৰু দাদাক সকলো ভাল লাগিলে আৰু দাদা আমাৰ এই লোকেশ্যনটো আপুনি কৰিব লোকেশ্যনটো আপোনালোকে বিচাৰি পাব RD মটৰ্ছ এৰি পেলাই আপোনাৰ যোনটো মাৰুতি চুজুকি ডিলাৰ আছে তো আপুনি RD মটৰ্ছ হৈ পেলাই আমাৰ ৰাইট চাইডে আমাৰ দোকান আছে একদম অপজিট আপোনাৰ নিকামলৈ ওচৰ হয় আৰু কাষতে আপুনি আৰু এটা চাৰ্চিং পইণ্ট এটা পাব কৃষ্ণ হিমান্দৰ আগাই। আৰু দাদা তোমাৰতো বহুত এক্সপিৰিয়েঞ্চ আছে আৰু তুমি এনেকুৱাকৈ একদম লং ডিষ্টেঞ্চ কভাৰ কৰাকৈ ক'লৈকে গৈছা তুমি চাইকেলিং কৰি পেলাই? মই আজিলৈকে মোৰ লং ডিষ্টেঞ্চ হৈছে 370 কিলোমিটাৰ্ছ মই মাৰিছিলোঁ চ'ল' ৰাইড চ' সেইটো আৰু মোৰ এটা মানে লাইফৰ এটা এক্সপিৰিয়েঞ্চ আৰু মাৰোঁ মই সদায় আমাৰ গ্ৰুপ আছে চাইকেলিঙৰ এইটো তোমালোকৰ আমাৰ ভাল পাওঁ আৰু আমাৰ ফালেও বেলেগৰ ফালে বহুত ধুনীয়া ধুনীয়া লোকেশ্যন আছে তোমালোকেও গৈ চাবা বহুত ধুনীয়া ধুনীয়া আছে। তো এতিয়া আমি শ্ব'ৰুমৰ পৰা ওলালোঁ আৰু চাইকেল মোৰ লগত পেগাই স্কুটি চলাব কজ মই অলপ চাইকেলখনৰ মজাটো লৈ লওঁ ন নতুনকৈ লৈছোঁ তো আধা মোৰ আধা তাৰ আমি এনেকৈ কৰি মিলাই কৰি কেনে লৈছোঁ আৰু ধুনীয়াকৈ আহিলোঁ ইয়াতে আৰু শ্ব'ৰুমত বহুত ধুনীয়া এখন চাইকেল লৈ ল'লোঁ আৰু আমাৰ এতিয়া ৰাইড ষ্টাৰ্ট হ'ব বহুত ধুনীয়াকৈ। তো ভিডিঅ'টোক চাই কেনেকুৱা লাগিলে ক'ব মাজত আৰু মইতো ষ্টাৰ্ট কৰি দিছোঁ যোৱা আৰু তাতে গাড়ী চাড়ী অলপ চলি আছে তো চাই লওঁ। তো এতিয়া আমি আহি আছোঁ এইফালেদি আৰু সি আহি পোৱাহি নাই মই আহি আছোঁ অকলে
আৰু একদম হেভিকৈ তেজপুৰৰ মাজত ধুনীয়াকৈ চাইকেলখন চলাই আছোঁ। তো এইফালে সি পেগা আহি আছে স্কুটি লৈ। আমি দুটাই মানে অলপ ভাগ কৰি লৈছোঁ। ইমান দূৰো কেনেকৈ চলাই যাম ন চাইকেলখন, মানে পাৰি কিন্তু চলাই নাযাওঁ আৰু ন, দুইটাৰে মানে চলাবলৈ মন যায় ন। তো আধা মই চলাম, আধা সি চলাব, তেনেকৈ মানে ভাগ কৰি লৈছোঁ আৰু দুটাই। তো সি এতিয়া আহি আছে, তো মই আগত গৈ আছোঁ আৰু চাই থাকক ভিডিঅ'টো একদম। মানে কেছটো হৈ গ'ল এতিয়া এনেকুৱা, আমাৰ দাদা আহিয়ে পোৱাহি নাই, চাইকেলিং কৰি সি আহি আছে, মই চলাই আছিলোঁ। ই মানে ৰ'বই পৰা নাই চাইকেলখন দেখি, আৰু মই চকু মেলিব পৰা নাই কাৰণ বহুতেই ৰ'দ হৈ আছে। আৰু চাহ জেগাটো জানে আৰু এতিয়া 4 লেন বনাই আছে, গছ চছ নাই। তো সেইকাৰণে দাদা আহি আছে, আমাৰ মানে বেগা আহি আছে। তো সি অহালৈকে অকণমান ৰৈ দিছোঁ, কজ আমি অকণমান কিবা এটা পাৰ্টিও দিব বোলে ছাৰে। তো সেইকাৰণে অকণমান পাৰ্টিৰ কাৰণে ৰৈ আছোঁ। আৰু সি আহি পোৱা নাই, অলপ চাইকেল চলাই আহি আছে। মইতো 32 আহি আছোঁ স্পীড, ফিৰ সি আহি পোৱাহি নাই। পাই গ'ল। তো পেগাৰ ভাগৰ লাগিল কাৰণে আকৌ মই ল'লোঁ চাইকেলৰ দায়িত্ব এতিয়া মই চলাই আছোঁ এতিয়া। তো সি স্কুটি লৈ আহি আছে, আৰু এতিয়া ব্ৰিজ পাইছোঁহি। আৰু ব্ৰিজৰ ইপাৰে জানেই ন, কলিয়াবৰ পাই যাম, তেজপুৰ আৰু কলিয়াবৰ আমাৰ মাজত সেই ব্ৰিজখনেই পায়। তো এতিয়া ব্ৰিজ পাৰ হৈ আহিলোঁ, আৰু এতিয়া চাওক তাক কি ধুনীয়া এটা ভিউ আহি আছে। তো বেছি কথা নকওঁ, আপোনালোকে চাই যাওক। আৰু ভোক লাগিছে, কিবা এটা খাবলৈ ক'ৰবাত সোমাব লাগিব। তো চাই যাওক ভিডিঅ'টো। তো আমি আহি এতিয়া অলপ ৰৈ লৈছোঁ গ্ৰীণ আছিয়ানতে। তো গ্ৰীণ আছিয়ানত কিবা এটা খাই লওঁ, কজ ভোক লাগিছে ন, তেজপুৰত খোৱা নহ'ল, আৰু দেৰি হৈ আছে কাৰণে তেজপুৰত খোৱা নহ'ল। চ' কলিয়াবৰত সোমাই লৈ পেলাই গ্ৰীণ আছিয়ানত কিবা এটা খাই। তো আহিলোঁ এতিয়া, আৰু অলপমান ৰেষ্ট লৈ লৈছোঁ, কজ চাইকেল চলাই আহিছোঁ ন ইমান দূৰ। তো পেগাই ফালে মানে ফোন টিপি আছে, আৰু আহি গৈছে বিৰিয়ানী। তো বিৰিয়ানীটো খাই লওঁ, তাৰপিছত আকৌ গৈ থাকিম ন পেগা, তেতিয়া আমি আকৌ গৈ থাকিম। তো আহি গৈছে আমাৰ ধুনীয়াকৈ। হাতটো মেইন চবতে কাম নাহে, হয় নাই? তো আমাৰ ইয়াতে খাই কৰি কেনে হৈ গ'ল। তেজপুৰৰ পৰা আমি ইমান দূৰ চাইকেল চলাই কেনে আহি পেলাই আমি এতিয়া আছিয়ানা পালোহি কলিয়াবৰৰ। তো আছিয়ানাত কিবা এটা খাই ল'লোঁ, আৰু খাই কৰি কেনে এতিয়া আকৌ আমি যাবলৈ ৰেডি হৈ গ'লোঁ। তো যদি ভিডিঅ'টো ইমান দূৰ চালে, তো যদি ভিডিঅ'টো ভাল লাগিল, তেন লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইটো মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। তো আজিলৈ ইমানেই আছিলে।